চিপছ চানা মেগী আৰু পপকৰ্ণ খাব নেকি? কিন্তু ৰ'ব এতিয়া পিছে আপোনালোকক নোখোৱাওঁ। এতিয়া আপোনালোকক বিশেষ ঠাইলৈ ফুৰাবহে লৈ যাম। গতিকে আপোনালোকৰ চশমাযোৰ আৰু আপোনালোকৰ পাটকাকিযোৰ পিন্ধি লোৱাটো আপোনালোকৰ দায়িত্ব। কাৰণ ইমান ধূলি বালি খলাব পৰা ৰাস্তাত আপোনালোকে এইকেইটা বস্তু মেইন দেই। এইকেইটা বস্তু পৰিধান নকৰিলে আৰু বিপদে হ'ব পাৰে। এইফালে পিছে আমি ফেৰীত উঠিলোঁ। ফেৰীত উঠি পেলাই আমি ইপাৰৰ পৰা সিপাৰ হ'লোঁ। ইপাৰৰ পৰা সিপাৰ হোৱাৰ পিছত আকৌ মোৰ চশমা পিন্ধিলোঁ। হেলমেট আনিছোঁ দুটা, বাট হেলমেট এজনীয়ে নিপিন্ধেই। এইফালে পিছে চুঁচৰি বাগৰি পাৰ হোৱা দলং নহয় দেই। এইখন বহুত হেভি দলং, মানে বাইক গাড়ী চব পাৰি তাৰ পৰা পাৰ হ'ব। ইয়াৰ পিছে আমি অৰিঅ' বিস্কুট আৰু চকলেট খালোঁ। চকলেট খাই পেলাই আমি অকণমান ধুনীয়া হৈ ল'লোঁ বাটতে ৰৈ পেলাই। তাৰপাছতে আমি লগ পালোঁ এই ভণ্টি দুজনী। গতিকে আপোনালোকক দেখুৱালোঁ। তাৰপাছত পিছে এই ধুনীয়া দলংখন দেখিছোঁ। ধুনীয়া দলং হ'লে কি হ'ব, ফাক আছে নহয়। গতিকে ভয়তে একেবাৰে মানে চকু একেবাৰে জলজলীয়া হৈ গৈছে। ইয়াৰ পাছত পিছে আমি ধুনীয়া ভিউটো পালোঁ নহয়, কাৰণ সূৰ্য উদয় হোৱা চাবলৈ সকলোৱে ভাল পায়। ইয়াত কোনো নাই যিজনে সূৰ্য উদয় চাবলৈ বেয়া পায়। পিছে সূৰ্য উদয় চাই থাকোঁতে আকৌ পৰিলোৱে দিয়ক। গতিকে স্কুটিখন উঠাই লওঁ। স্কুটিখন উঠাই লৈ পেলাই আমি এনাৰ্জি পাবৰ কাৰণে বগৰী খালোঁ। বগৰী একেবাৰে পাতি দিছে হাতটো, একেবাৰে যিমান লোৱা, কিন্তু আমি দুটাই লৈছোঁ দেই। ইমান চিকটি নহওঁ, ইমান খৰচীও নহওঁ। এইফালে আমি পালোহি আমাৰ নিজৰ ঠাইখিনি, মানে নিজৰ মানে আমি লখিমপুৰ পাব হৈছে যে এনেকুৱা নিজৰ বুলি কৈ দিছোঁ আৰু। এইফালে পিছে ফেৰীত উঠিলোঁ। ফেৰীত উঠি পেলাই আমি ইপাৰৰ পৰা সিপাৰ হ'লোঁ। ইপাৰৰ পৰা সিপাৰ হৈ পেলাই আমি আৰু লখিমপুৰ পালোঁ যেতিয়া আৰু বাই আৰু। এইফালে কি ধুনীয়া ভিউ